হাই গাইজ, মই আজি তোমালোকক চাহৰ বিষয়ে ক'ম। চাহ বেছি খালে কি হয়, বাদ দিয়াৰ উপায়। যিহেতু ৰাতিপুৱাৰ পৰা আমাৰ বিচনালৈকে চাহ লাগেই, গতিকে চাহৰ বিষয়ে জনাটো আমালোকৰ বাবে বহুত বেছি প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে এই চেনেলটো মোৰ নতুন, গতিকে মোক ছাপোৰ্ট কৰিম। পৃথিৱীৰ যিকোনো ঠাইত গ'লে চাহ পোৱা যায়। আমাৰ ভাৰততো কথাই নাই, অলপ সময়ৰ অন্তৰে অন্তৰে মানুহে চাহ খায়। গতিকে আমাৰ ভাৰতত এই চাহত কেফেইন থাকে, যিটোৱে আমাৰ নাৰ্ভাছ ছিষ্টেম উত্তেজিত কৰে আৰু ভাগৰুৱা ভাৱ গুচাই দিয়ে, কিন্তু অলপ সময়ৰ বাবেহে সতেজতাটো ৰাখে। যেতিয়া মানুহৰ এনাৰ্জি লেভেল কম হয়, তেতিয়াই চাহ খায়। এনেকৈ একাপ দুকাপ চাহ খাই দিনত বহুবাৰ চাহ খাই পেলায়। লাহে লাহে এনেকুৱা অৱস্থা হয় যে চাহ নোখোৱাকৈ কোনো কামেই কৰিব নোৱাৰে। এতিয়া চাহ খোৱা ঠিক নে নহয়? কিছুমানৰ মতে চাহ খোৱা ঠিক, কিছুমানৰ মতে চাহ খোৱা ঠিক নহয় বুলি কৈছে। কিন্তু এটা কথা গেৰাণ্টি, দিনত চাহ একাপ বা দুকাপ খাব লাগে, তাৰ বেছি খাব নালাগে। আয়ুৰ্বেদৰ মতে ভাৰতৰ মানুহে চাহ খাব নালাগে, কাৰণ ভাৰতত বেছিভাগ সময় গৰমেই থাকে আৰু চাহে আৰু আমাৰ বডিৰ টেম্পাৰেচাৰটো বঢ়াই দিয়ে। আমাৰ নিচিনা গৰম দেশত বসবাস কৰা মানুহৰ এচিডৰ মাত্ৰা বাঢ়ি যায়, চাহ খালে আৰু বেছি হয়। চাহে এলকালাইন আৰু এচিডৰ বেলেঞ্চ নোহোৱা কৰে, ডাইজেশ্যন প্ৰচেছ স্ল' কৰে, যাৰ ফলত পেটত গেছ, বদহজম, জ্বলন আৰম্ভ হয়। চাহে খাদ্যত থকা ভিটামিন আৰু মিনাৰেলছক এবজৰ্ব কৰাত বাধা দিয়ে। চাহ খালে হাড়বিলাক কমজোৰ হয় আৰু শৰীৰত বিভিন্ন অংগ প্ৰত্যংগত বিষাবলৈ আৰম্ভ কৰে। চাহে আমাৰ হাৰ্টতো এফেক্ট কৰে। ই হাই বিপি, ষ্ট্ৰক আৰু হাৰ্ট এটাকৰ পৰাই। বেছি চাহ খালে ভোকো মৰি যায়, যাৰ ফলত পেটত গেছ আৰু এচিডিটি বাঢ়ি যায়, ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে গেষ্ট্ৰিক সম্ভাৱনা বেছি থাকে। যদি মানুহে কোনো এটা কাম কৰিবলৈ যায়, তেতিয়া আগতে চাহ খাই লয়, যাৰ ফলত টোপনি নাহে। গতিকে এনেকৈ বেছি চাহ খালে টোপনি নোহোৱা বেমাৰো হৈ যাব পাৰে। বেছিকৈ চাহ খালে স্মৃতিশক্তিও কমি যাব পাৰে, গতিকে চাহ অলপ কমকৈ খাব। চাহত অক্সালেট কণ্টেণ্টটো বেছি থাকে, যাৰ ফলত কিডনী ষ্টনো হ'ব পাৰে। বেছিভাগ চাহ খালে বডিত ডিহাইড্ৰেশ্যন হয়, যাৰ ফলত পানীৰ পৰিমাণো কমি যায়। যিবিলাক মানুহৰ শৰীৰত তেজ কমি যায়, স্পেচিয়েলি লেডিজবিলাকৰ, সেইবিলাক লেডিছৰ আইৰণ এবজৰ্ব কৰাত বাধা দিয়ে। এতিয়া কথা হ'ল যে চাহ বাদ দিয়াটো বেছি ডাঙৰ কথা নহয়। আপুনি দিনত এবাৰ বা দুবাৰ চাহ খাওক, তাৰ বেছি নাখাব। গতিকে চাহৰ পৰিৱৰ্তে আপুনি লেমন টি, জিঞ্জাৰ টি বা তুলসী টি সেইবিলাক খাওক। আৰু চাহ খোৱাৰ নিয়ম হ'ল, আপুনি এটা বাচনত পানী গৰম কৰক, আনটো বাচনত গাখীৰ গৰম কৰক, তাৰপিছত পানী আৰু গাখীৰৰ পিছত এক্সট্ৰাকৈ চাহপাত দিয়ক, তাৰপিছত চাহখিনি খাই লওক। আমাৰ যিবিলাক ফুটপাথৰ দোকান, ৰেল ষ্টেচন আৰু বজাৰৰ চাহ দোকান, সেইবিলাক দোকানত চাহ খাব নালাগে, কাৰণ এটা বাচনতে বাৰে বাৰে চাহ বনায়। তেনেকৈ এটা বাচনত বাৰে বাৰে চাহ বনোৱাৰ লগে লগে মানুহৰ যিটো গেষ্ট্ৰিক, সেইটো গেষ্ট্ৰিকৰ প্ৰভাৱ বেছি পৰা দেখা যায়। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব।